নমস্কাৰ, কুইজল পিবি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কেইটামান বিভিন্ন ধৰণৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। প্ৰতিটো প্ৰশ্নত 10 ছেকেণ্ডকৈ সময় থাকিব। পাৰিলে উত্তৰকেইটা কমেণ্ট কৰি জনাই দিব, নোৱাৰিলে ভিডিঅ'টো পোষ্ট কৰি ল'ব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটিলৈ আহিছোঁ, ভাৰতবৰ্ষৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰটো হৈছে ছিকিম। 2 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰ হৈছে চাংলাং। ই বৰ্তমান অৰুণাচল প্ৰদেশত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, ভাৰতৰ ৰাজ্যসভাৰ সভাপতিক কি বুলি কয়? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰ হৈছে উপ-ৰাষ্ট্ৰপতিক ভাৰতৰ ৰাজ্যসভাৰ সভাপতি বুলি কয়। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, বৰ্তমান আমেৰিকাৰ ৰাজধানী কি? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰ হৈছে ৱাশ্বিংটন ডিচি। 5 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰ হৈছে থৰ মৰুভূমি। ই বৰ্তমান ৰাজস্থানত অৱস্থিত। 6 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, এছিয়ান গেমছ কেইবছৰৰ মূৰে মূৰে হয়? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰটো হৈছে 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। 7 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, ভাৰতৰ সৰ্বাধিক জনবসতিৰ ৰাজ্য কোনখন? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশ। 8 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, ভাৰতৰ নৌবাহিনী দিৱস কোনদিনা পালন কৰা হয়? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰ হৈছে 15 ডিচেম্বৰ তাৰিখে ভাৰতৰ নৌবাহিনী দিৱস পালন কৰা হয়। 9 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, বৰ্তমান খেলৰত্ন বঁটা কাৰ নামেৰে দিয়া হয়? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰ হৈছে মেজৰ ধ্যানচান্দৰ নামেৰে খেলৰত্ন বঁটা দিয়া হয়। 61টি প্ৰশ্নলৈ আহিছোঁ, বিশ্বৰ প্ৰাচীনতম ৰাজতন্ত্ৰ থকা দেশখনৰ নাম কি? টাইম ষ্টাৰ্ট। ইয়াৰ উত্তৰটো হৈছে ব্ৰিটেইন। আগৰ নিচিনা এইবাৰৰ প্ৰশ্নটি হ'ল, বিশ্বৰ উচ্চতম প্ৰাণী কি? উত্তৰটো কমেণ্ট কৰি জনাই দিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ